এইটো চাওক গাইছ, বিলাসীপাৰা কি বনাইছে। এইটো এক বিলাসীপাৰা নতুন উন্নতি। পাত চব্জি এনেকুৱাই মানে, তো এইটো দেখিলোঁ চৰকাৰৰ ফালৰ পৰা চবকে ফ্ৰী দিছে। হেল্ল' গাইছ, গুড মৰ্ণিং চবকে। চবে কেনে আছে? আশা কৰিছোঁ চবে ভালে আছে। বহুত দিনৰ মূৰত আহিলোঁ, ইউটিউবত ভিডিঅ' দিয়া হোৱা নাই, কিবা অসুবিধা আছিল তো অসুবিধা মানে কি অসুবিধা বুলি ক'ম নে বিপদ বুলি ক'ম মানে গম নাপাওঁ মই। ক'ম বেলেগ ভিডিঅ'ত ক'ম কি হৈছিল। তো যিয়ে নহওক আপোনালোকক মোৰ ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। তো আজি যাম কিবা মানে কামেই আছে, কি কাম কৰিম তো আপোনালোকে দেখি থাকিব। তো গাইজ আৰু এটা কথা মানে কি ব্লগছটো দিয়া হোৱা নাই ভিডিঅ' এইকেইদিন। তো এইকেইদিন দিয়া হোৱা নাই যদিও ভাবিছিলোঁ দিম বুলি ভাবিছিলোঁ, কিন্তু কিছুমান অসুবিধাই মানে বাধ্য কৰাইছে। আৰু পূজাৰ পাব স্পেচিয়েল ব্লগবিলাক পাব পূজাত, মানে আপোনালোকেতো পূজা ঘূৰিবই, তথাপিও মানে ময়ো ঘূৰাম আপোনালোকক মোৰ ব্লগছ ভিডিঅ'ত। তো ভিডিঅ' পাই থাকিব, চিন্তা নাই, আপোনালোকে বাছ দেখি যাব চেনেলটো আৰু ছাপোৰ্ট কৰিব দেই। বন্ধুসকল আৰু এটা কথা মানে এই এনেকুৱা মানে আমাৰ গাঁৱত এনেকুৱা এই কল পানী খোৱা কল মানে টাইম কল বুলি কয়। তো চৰকাৰৰ ফালৰ পৰা চবকে ফ্ৰী দিছে। তো এতিয়া পানী দিয়াও ষ্টাৰ্ট কৰিছে। তো আপোনালোকৰ ফালে পানী দিয়ে না নিদিয়ে এনেকৈ আৰু কল দিছে না নাই কমেণ্টত জনাবচোন প্লিজ। তো আজি আছোঁ মানে এই হেৰি কি কয়, মোৰ দাদা এজন আছে, এই দাদা এটাৰ ঘৰত আহিছিলোঁ, আপোনালোকে দেখিছে বোলো। তো দাদাৰ ঘৰত আহিলোঁ, আহি এটা মোৰ ফেভাৰেট চব্জি মানে চব্জি কি ক'ম মানে এই পাত চব্জি এনেকুৱাই মানে। তো এইটো দেখিলোঁ, চাওক আপোনালোকে, এইটো হ'ল মেষ্টা টেঙা। একদম মোক বহুত ভাল লাগে, খাই মই বহুত ভাল পাওঁ। বাইকত বহি ল'লোঁ আৰু বাবা বিশ্বকৰ্মাক চিন্তি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ বলক। তো গাইছ পেট্ৰলটো আগতে সোমাই লওঁ না, কি কয় আপোনালোকে? তো ভৰাই ল'লোঁ তেল, মানে আমাৰ গাড়ীখনৰ খোৱাটো ভৰাই ল'লোঁ। তাৰপিছত আমি লাহে লাহে গৈ আছোঁ। আৰু এইটো যে মোৰ পিছত যে এই ডিপুটো দেখিছে মানে পেট্ৰল পাম্পটো, এইটো নতুনকৈ হোৱা আমাৰ ওচৰতে। তো আমাৰ বহুত সুবিধা হৈছে। আজিৰ বতৰ খুবেই ধুনীয়া আছে গাইছ, আপোনালোকে চাবই পাৰিছে, বহুত ধুনীয়া বতৰ। গাইজ গৈ আছোঁ আহি এতিয়া এই বাংলা বুলি কয় চেঁচাৰ গাঁও, এই চেঁচাৰ গাঁও পাৰ হ'লোঁ আমি। আৰু এতিয়া ফুটকিবাৰী পাম আৰু বিলাসীপাৰা বেছি টাইম নালাগে ইয়াৰ পৰা। তো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। মানে গাইজ কথাটো হ'ল এনেকুৱা, ৰাস্তা ভাল থাকিলে যিয়ে গাড়ী চলায় সিও মজা পায়, আৰু যিয়ে পিছত বহে বাইকে হওক যি মানে এভৰিথিং, কাৰ বাইক যিয়ে, ৰাস্তাটো ভাল লাগে এনি টাইম। ৰাস্তা ভাল হ'লেহে ড্ৰাইভাৰৰো সুবিধা, পেচেঞ্জাৰৰ সুবিধা, চবৰে সুবিধা। তো গাইজ আমি আহি পালোঁ এই ফুটকিবাৰীৰ এই মাধৱ মন্দিৰ। এইটো নতুনকৈ বনাইছে, বহুত ধুনীয়া কৰিছে ফুটকিবাৰী এটা কি দেখিছে, এটা মেধিপাৰা। তো গাইজ বতৰ যদিও বহুত বেছি ভাল, তথাপিও বহুত গৰম দিছে। মানে এই ৰ'দটো বহুত উঠিছে আৰু গৰম লাগি আছে বহুত। তো এনেকৈ আহি পালোঁ, এইটো ফুটকিবাৰী বুলি কয়, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো গ'ল কোকৰাঝাৰ ইফালে, মানে ৰাইট ছাইডত, লেফ্টত। আৰু ইফালে আমি চিধা গ'লে পাম আমি এই বিলাসীপাৰা। তো গৈ আছোঁ, আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু মানে কি ক'ব লগা একোৱেই নাই। তো গৈ আছোঁ, এইটো পালোঁ আমি হাজাৰীপাৰা, এইটো হাজাৰীপাৰা চক বুলি কয়। তো আৰু ইয়াৰ পৰা বেলতলি বেছি দূৰ নাই,
বেলতলি 2 কিলোমিটাৰমান হ'ব চাগে ইয়াৰ পৰা, বেছি নাই বেলতলি। তো গৈ আছোঁ আজি গাড়ীয়ে নাই। এনে আহিলে এই ৰাস্তাত ইমান গাড়ী দেখা যায়, কিন্তু আজি দেখা নাযায় গাড়ী। কিবা বন্ধ চন্ধ আছে নেকি? ৰাস্তাত মানে যাওঁতে কিছুমান গাঁথা পায়, কিন্তু আপোনালোকে এই ৰাস্তাত বাইক চলালে আপোনালোকে নিশ্চয় গম পায়। এই যে মানে আমাৰ পথ, এইটো পথ বুলি কয় না, এই পথত এই ডাঙৰ গাঁথাবোৰ থাকিলে কিন্তু তাতে যদি আপোনালোকে ব্ৰেক মাৰে, তাতে কিন্তু বহুত এটা ৰিস্ক হৈ যায়। তো আপোনালোকে চাই চিন্তি বাইক চলাব। মানে আমাৰ অলপ আগত হৈছিল, কেমেৰাত উঠাব পৰা নাই, মানে কেমেৰাটো ৰেডি নাছিল একচুৱেলি। ৰেডি থাকিলে ৰেডি যদি কণ্ডিশ্যনত থাকিলে মই উঠাই দিলোঁ হয়। আপোনালোক ৰিক্স হয় মানে একচুৱেলি এইবিলাক কণ্ডিশ্যনত এই আমাৰ যিবিলাক PWD এইবিলাক লক্ষ্য ৰাখিব লাগে এই ৰাস্তাৰ প্ৰতি। কাৰণ মানে এতিয়াতো আমি ভাল মানুহ পৰি কিবা হ'লোঁ, কিন্তু কিছুমানে আকৌ এই কোনোবা দৰকাৰত যায়, কোনোবা হস্পিটেলতো যায়, বাইকেৰে বহুত যায় না পেচেণ্ট। তো এই মানুহবিলাক যদি পৰে একচুৱেলি বহুত ক্ষতি হ'ব। তো এইটোৰ কাৰণে PWD এইবিলাক নজৰ ৰাখিব লাগে। আৰু কি ক'ম, এইবিলাক কণ্ডিশ্যন মানে আমাৰ লগত যিটো হৈছিল, আমি অলপতে পৰা নাই, মানে এনেকুৱা একদম গোটেই ৰাস্তাটো একদম প্লেন, মাজতে ঘপককৈ আহি যায়। আৰু ইমান স্পীডত যিয়ে নহওক, মানে ৰাইড কৰি থকা সময়ত ঘপককৈ ব্ৰেক মাৰাটো মানে মুস্কিলে হৈ যায় আৰু। তো এইটোৱে আৰু চৰকাৰ মানে PW যিবিলাক আছে কোম্পানীৰ মানুহ, এইবিলাকক একচুৱেলি এইবিলাকৰ প্ৰতি নজৰ দিব লাগে আৰু। যিয়ে নহওক ৰাস্তাটো বহুত ধুনীয়াই আজিকালি, বিলাচীপাৰা যোৱাৰ ৰাস্তাটো আগতকৈ বহুত ধুনীয়াই কৰিছে। তথাপিও ৰাস্তা ধুনীয়া, যিমান ধুনীয়া ইমান ৰিক্স। কাৰণ ধুনীয়া ৰাস্তাত গাড়ী বহুত দেখা যায়। মানে চবেই বিচাৰে এটা ধুনীয়া ৰোডেৰে যাব, কাৰণ চবেই ধুনীয়া ৰোড দেখিলে মানে চবেই মানে যাব বিচাৰে আৰু ভাল লাগে চবকে, গাড়ী চলায়ো মজা লাগে। তো সেইটোৱে আৰু এইটো চাওকচোন, এই এনেকুৱা হ'ব নালাগে। এই ৰাস্তাৰ মাজত গাড়ীটো ৰাখি দিছে, কিবা বেয়া হৈছে কিজানি। তথাপিও ছাইড কৰি ৰাখিলে ভাল আছিল। পাম আৰু বিলাচীপাৰা বেছি দূৰ নাই। এইটো বেলতলি আহি পাইছোঁ আমি। এই ইয়াতে বেলতলি, মানে ইয়াতে এই হাইৰোডটো আছে, ইফালেদি মানে গোৱালপাৰা যোৱা হাইৰোড আছে। মই দেখাই আছোঁ আপোনালোকক, দেখি পাব। এই বেলতলিৰ পৰা আমাৰ ইফালে সোমালে ফকৰীয়া গ্ৰাম, আৰু এইফালে হ'ল মানে চিধা গ'লে এইটো আমি বিলাচীপাৰা পাম। আৰু ৰাইট ছাইডত গ'লে গুৱাহাটী। মই দেখাই দি আছোঁ ৰ'ব আপোনালোকক। এই যাম, এনেকুৱা যাম, বহুত বেছি ভিৰ ইয়াতে। এনি টাইম ভিৰ থাকে ইয়াতে বেলতলিত। তো আপোনালোকে চাব পাৰিছে, এইটো এটা চাৰিআলি, বেলতলি চাৰিআলি। তো দেখাই আছোঁ, এই যে ইফালে হ'ল গুৱাহাটী গোৱালপাৰা, আৰু এইফালে হ'ল ধুবুৰী। এইটো ছাইড হ'ল ধুবুৰী, এইটো দি আমি ধুবুৰী যাব পাৰিম। তো এতিয়া আমাক সেই পাৰত যাব লাগে। সেই পাৰত আহি গ'লোঁ। জাম থাকে, তথাপিও খুব সাৱধান হ'ব লাগে। এইটো ৰাস্তাৰে আমি বিলাচীপাৰা সোমাব লাগিব। আগতো ৰাস্তা আছে বাৰু, কিন্তু এইটো দি গ'লেই পাম। তো এইটো দিয়ে গ'লোঁ আৰু। এইটো চাওক গাইছ, বিলাচীপাৰা কি বনাইছে। ও মাই গড, চাওক এইটোৱে বিলাচীপাৰা। ও মাই গড, বিলাচীপাৰাত আহি এইবাৰ এতিয়া দেখিলোঁ না।
ইটো এক বিলাসীপাড়ার নতুন উন্নতি। তো গাইজ আমি আহিছোঁ মানে বিলাসীপাড়া ৰকাখাতাত আহিছোঁ। আমাৰ দাদা এজন আছে, এডভকেট তেওঁ। তো দাদা এডভকেট। তো এই দাদাৰ ওচৰত আহিছোঁ কাৰণ এটা এফিডেভিট বনাব লাগে। মানে এই আমাৰ মায়ে ঢুকাইছিল, মানে এই চাৰ্টিফিকেটটো বনোৱা হোৱা নাই, এই ডেথ চাৰ্টিফিকেট, যাৰ কাৰণে এফিডেভিট লাগে। তো এই দাদাৰ ঘৰত আহিছোঁ। তো বন্ধুসকল, দাদাহঁতৰ ঘৰত আহিলোঁ, আহি দাদাই চাহ খাব দিছে। তো চাহটো খাই লগ পাই আছোঁ আপোনালোকক। তো বন্ধুসকল, দাদাহঁতৰ ঘৰৰ পৰা ওলালোঁ, চবখিনি কাগজ পাতি যিখিনি নাম চাম দিব লগা আছে চব দিলোঁ আৰু বস্তু লৈ ওলাইছোঁ। কাৰণ এইটো বস্তু হ'ল এমৱেৰ প্ৰডাক্ট। মানে আমি আহিছোঁ যদি এমৱেৰ প্ৰডাক্টখিনিও লৈ যাওঁ আছে, কাৰণ আমাৰ ঘৰত আমি এমৱে ইউজাৰ। তো কোনে কোনে এমৱে ইউজাৰ কমেণ্ট কৰি জনাব। চ' ওলালোঁ এতিয়া, অলপ যাম বিলাসীপাড়া টাউনৰ ফালে। আহিছোঁ যদি আপোনালোকক অলপ টাউনখন ফুৰাই লৈ আহোঁ, বলক মোৰ লগত। বন্ধুসকল, মই মোৰ ভিডিঅ'ত আজিলৈকে বিলাসীপাড়া মানে টাউনখন দেখুওৱা নাই। তো আজি অলপমান আপোনালোকক দেখাই দিয়াৰ চেষ্টা কৰিম। তো আপোনালোকে চাব। বিলাসীপাড়া টাউনখন আজি কিবা অলপ বন্ধ লাগি আছে। তো বন্ধ হওক, এনেকৈ দেখাই দিম আজি। তো বন্ধুসকল, এইটোৱে আছিল বিলাসীপাড়াৰ ব্লগ, সৰু এটা ব্লগছ। তো যদি ভিডিঅ'বিলাক ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু অসুবিধা কি আছিল বেলেগ দিন ক'ম, আজি নকওঁ। তো আপোনালোকে প্লিজ লাইক এটা হ'লেও কৰি দিব, কাৰণ আপোনালোকৰ লাইক কৰিলে মোৰ ভিডিঅ' বনোৱাৰ কাৰণে মোৰ একদম জোচটো আহে, ভিতৰৰ পৰা জোচটো আহে। তো এইখিনিয়ে আজিৰ ব্লগ। টাটা, বাই বাই।